জীৱনত ব্ৰেকআপ হ'লে হতাশাত ভুগি লাভ নাই। এইবোৰ সাধাৰণ কথা। হয়তো এই দুইহাৰী কথা শুনি ভাবিছে বা নিজে নিজক কৈছে, এয়া সাধাৰণ কথা নহয়, এয়া বহুত যন্ত্ৰণাৰ কথা। আপুনি ভবাটো মিছা নহয়, কিন্তু কথাষাৰ কিয় ক'লোঁ শেষলৈকে শুনিলেই বুজিবা। জীৱনত নিজৰ লক্ষ্যক আগস্থান দিব শিকক। প্ৰেমক সদায় দ্বিতীয় স্থানত ৰাখক। ব্ৰেকআপে মানুহক জীৱনত জীয়াব শিকায়। জীৱন খন্তেকীয়া, নিজৰ জীৱনটোক ভাল পাব শিকক। কিছুদিন কষ্ট হ'ব, কিন্তু জীৱনৰ পৰৱৰ্তী সময়ত সুখী হৈ পৰিব। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। দুখত মন বেয়া কৰি পঢ়া শুনা নকৰি ভাত পানী নাখালে নিজৰে লোকচান। এৰি যোৱা মানুহৰ বাবে কান্দি কি লাভ, যিয়ে আপোনাৰ মূল্য নুবুজে। অতদিনে আপোনাৰ লগত প্ৰেম কৰিলে আৰু এদিন হঠাৎ আপোনাক এৰি গুচি গ'ল। যিয়ে আপোনাৰ দুৰ্বলতাৰ মুনাফা উঠাই আপোনাক এৰি দিব পাৰে, তাৰ বা তাইৰ বাবে আপুনি কান্দি থাকিলে ঘূৰি আহিব জানো? আপুনি কন্দাৰ কাৰণবোৰে হৈছে সি বা তাই মিছাতে ঘূৰি আহি আপোনাৰ চকুলো মুচি দিব বুলি আশা কৰি নিজক কষ্ট দি জীৱনটোক নষ্ট নকৰিব। সেইবোৰ মানুহ পৰপক্ষত স্বাৰ্থপৰ, যাৰ মন চঞ্চল, যিয়ে নিজে নাজানে আচলতে জীৱনত কৰি আছে কি। জীৱনত আগুৱাই যোৱাৰ বাবে নিজক ভাল পাব শিকক। অলাগতিয়াল বস্তুবোৰ শৰীৰত থাকিলেই স্বাস্থ্যৰ বাবে হানিকাৰক। গতিকে ব্ৰেকআপ হ'লে সুখ অনুভৱ কৰিব শিকক। এইবোৰ অভিজ্ঞতাৰে মই সম্পূৰ্ণ পৰিপক্ক। আজিকালি মানুহৰ মন ইমানেই সোনকালে সলনি হয় যে সিমান সোনকালে বতৰো সলনি নহয়। সুখী থাকক, নিজৰ হাঁহিৰে নিজক অনুপ্ৰেৰণা দিয়ক। জীৱনৰ উন্নতিৰ জখলাত বিৰাজমান কৰাৰ বাবে আপুনি নিজে কষ্ট কৰিব লাগিব। প্ৰাক্তন প্ৰেমিক প্ৰেমিকাৰ বাবে দুখ কৰি থাকিলে আপোনাৰ জীৱনৰ উন্নতি নহয়। নিজক মানসিকভাৱে সবল কৰক, তেতিয়া জীৱনত সুখৰ সমাহাৰ ঘটিব। কাৰোবাৰ বাবে আপুনি কান্দি থাকিলে আপোনাৰ চকুলো মুচিব নাহে, কাৰণ আপোনাক কান্দিব লগা সিহঁতেই কৰিছে। গতিকে জীৱন খন্তেকীয়া, নিজক সবল কৰাত গুৰুত্ব দিয়ক। তেতিয়া এদিন জীৱনত আপুনি বহুত সুখ অনুভৱ কৰিব পাৰিব।